কাৰ্যবাহী সম্পাদক ইমৰান মালিকে প্ৰস্তুত কৰিছে এই বিশেষ প্ৰতিবেদন। বিশ্ব মহামাৰী কৰোনা ভাইৰাছৰ আতংকৰ মাজতে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক মানৱদৰদী ব্যক্তি গণেশ ৰায় মেধি বংকিমে দাঙি ধৰিছে মহানতাৰ নিদৰ্শন। সমান্তৰালভাৱে বংকিম ৰায় মেধিৰ লগত সহযোগ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। মানৱদৰদী দুগৰাকী ব্যক্তি গণেশ ৰায় মেধি, বংকিম আৰু জুবিন গাৰ্গ। বৃন্দাবন থিয়েটাৰৰ পৃষ্ঠপোষকতাত ভ্ৰাম্যমানৰ শিল্পী কলাকুশলীসকলক সাহায্য বিতৰণ। গণেশ ৰায় মেধি আৰু সাৰ্থক জুবিন গাৰ্গৰ মহানুভৱতা। বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গণেশ ৰায় মেধি আৰু জুবিন গাৰ্গৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ। অসমৰ বিভিন্ন স্থানৰ পাছত সোণাপুৰ, জাগিৰোড, মৰিগাঁও, নগাঁৱত এই সামগ্ৰী বিতৰণ। পৰৱৰ্তী পদক্ষেপ যোৰহাট, শিৱসাগৰ আৰু দেৰগাঁও। সকলোৰে উচ্চ প্ৰশংসা বংকিম জুবিনৰ এই প্ৰচেষ্টাক। গণেশ ৰায় মেধিৰ নেতৃত্বত বৃন্দাবন থিয়েটাৰৰ মহান যাত্ৰা এক আন্তৰিক প্ৰয়াস। গণেশ ৰায় মেধিৰ এই মহানুভৱতা। ভয়াৱহ মহামাৰী কৰোনা ভাইৰাছৰ আতংকিত পৰিস্থিতিত গণেশ ৰায় মেধিৰ এই পদক্ষেপ। চিকিৎসক, চিকিৎসাকৰ্মী, আৰক্ষী বিষয়া, আৰক্ষী কৰ্মী, সংবাদকৰ্মীক প্ৰদান কৰিব কৃতজ্ঞতাসূচক অভিনন্দন পত্ৰ।